হেল্ল' ভিউৱাৰ্ছ, টেটকম ৰিক্ৰুইটমেণ্ট এক্সামৰ ক্ষেত্ৰত শেহতীয়াকৈ এটা আপডেট আহিছে। এই আপডেট অনুসৰি অহা 19 জানুৱাৰীত টেটকম ৰিক্ৰুইটমেণ্ট এক্সাম অনুষ্ঠিত হ'ব আৰু 3 জানুৱাৰীৰ পৰা আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে এইটো এটা সুখবৰ টেটকম ৰিক্ৰুইটমেণ্ট এক্সাম দিবলৈ ওলোৱা পৰীক্ষাৰ্থীসকলৰ বাবে। ইয়াৰ আগৰ ভিডিঅ'টোত মই দুটা দেওবাৰৰ কথা কৈছিলোঁ, বিহুৰ আগৰ এটা দেওবাৰ আৰু বিহুৰ পাছৰ দেওবাৰ। বিহুৰ পাছৰ দেওবাৰটোৱে আছিলে 19 জানুৱাৰী আৰু সেই দেওবাৰটোতে টেটকম ৰিক্ৰুইটমেণ্ট এক্সামটো অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু চিলেবাছটো আপোনালোকে গম পাইছেই, যি নতুন চিলেবাছ দিয়া হৈছিলে, য'ত মেথামেটিক্স ইনক্লুড কৰা হৈছিলে 15 মাৰ্কছৰ, সেই চিলেবাছটোৱে থাকিব। নতুন চিলেবাছ অনুযায়ী পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াত কোনো ধৰণৰ সাল সলনি কৰা হোৱা নাই। ডেটটো পিছুৱাই দিয়া হৈছে, 19 জানুৱাৰীত কৰা হৈছে, য'ত নেকি পৰীক্ষা 29 ডিচেম্বৰত হোৱাৰ কথা আছিল। এতিয়া সেই তাৰিখটোৰ পৰিৱৰ্তে 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু এক প্ৰকাৰৰ পৰা ভালেই হৈছে, কাৰণ বহুত বেছি ডিলেও হোৱা নাই। ডিলে হোৱাৰ সম্ভাৱনা এটা আছিলে, যিহেতু পঞ্চায়ত ইলেকশ্যন হোৱাৰ কথা আছে জানুৱাৰীত। সেই হিচাপত আৰু পিছুৱাই যোৱাৰ সম্ভাৱনা আছিলে। কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা CM এটা কথা কৈছিল যে 10 মে'ত 35,000 নিযুক্তি দিয়া হ'ব। 10 মে' তাৰিখে 35,000 শিক্ষক, পুলিচ, অন্যান্য বিভাগ মিলি 35,000 চাকৰি দিয়া হ'ব। সেইটো ফুলফিল কৰিবৰ কাৰণেই আচলতে পৰীক্ষাটো অনুষ্ঠিত কৰিব লাগিব। জানুৱাৰী মাহত পৰীক্ষা অনুষ্ঠিত কৰিলেহে মে'লৈ এপইণ্টমেণ্ট দিব পাৰিব। সেইফালৰ পৰা সম্ভাৱ্য দিন আছিলে 19 জানুৱাৰী। 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ খুব সম্ভাৱনা প্ৰকট হৈ উঠিছিলে। আৰু সেয়াই হ'লগৈ অৱশেষত। 2025 চনৰ নতুন বছৰৰ 19 জানুৱাৰীত পৰীক্ষা অনুষ্ঠিত হ'ব, মাঘ বিহুৰ পিছত। আৰু 3 জানুৱাৰীৰ পৰা আপোনালোকে এপ্লিকেশ্যন নম্বৰ, পাছৱৰ্ড এণ্ট্ৰি কৰি এডমিটসমূহ ডাউনলোড কৰিব পাৰিব।